সকলোকে নমস্কাৰ জনাই এটি নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আজি কেইদিনমানৰ আগতে মাজুলীলৈ গৈছিলোঁ। বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী, বৈষ্ণৱ ধৰ্ম সংস্কৃতিৰ মিলন তীৰ্থ, নানা জাতি জনজাতিৰ সমন্বয়ৰ থলী মাজুলী। ভৌগোলিক অৱস্থিতি, প্ৰাকৃতিক পৰিৱেশ, প্ৰত্নতান্ত্ৰিক সম্পদ, শিল্পৰ ঐতিহ্য, জৈৱ বৈচিত্ৰ্যই মাজুলীক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। প্ৰতি বছৰে এই মাজুলীলৈ অগণন পৰ্যটকৰ আগমন হয়। স্থাপত্য, ভাস্কৰ্য, মুখাশিল্প, নৌকাশিল্প, বিভিন্ন জনজাতীয় সাংস্কৃতিক ঐতিহ্যৰ সমাহাৰে মাজুলীক মহীয়ান কৰিছে বুলিলে অত্যুক্তি নহয়। মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, নিৰিবিলি পৰিৱেশ, ইয়াৰ চাংঘৰবোৰ, মানুহৰ আত্মীয়তাই আপোনাক সদায়েই আকৰ্ষণ কৰিব। আহকচোন তেন্তে এই নিৰিবিলি পৰিৱেশৰ মাজলৈ অকণমান সোমাই যাওঁ।